দি এনেদৰে ইয়াত মই ডেন্স কৰি থাকিব লগা হৈছে সেইবিলাক ভাগিলে ক'ত বুজি পাব হে মই সুৰ কৰাৰ আগতে মোৰ গানকেইটা কোনোবাই যদি চুৰ কৰি লৈ যায় ইমান সময়তে বিখ্যাত সংগীতজ্ঞ হৈ গ'লোহেঁতেন কিন্তু এই ভাগিনটোৰ কাৰণেহে আৰে ভাগিনা মোৰ কাৰণে গীটাৰ লৈ আনিছা সঁচাকৈ দেই তুমি মোৰ সুযোগ্য ভাগিন যিয়ে মোৰ মূল্য বুজি পায় ইয়াৰ গীটাৰখন নহয় ভাগিনা তুমি মোক ইয়াত ৰখাই থৈ যাওঁতে ভাবিছিলোঁ নিশ্চয় তুমি মোৰ কাৰণে কিবা ছাৰপ্ৰাইজ লৈ আহিবা এতিয়া চাবা ভাগিনা এই গীটাৰৰ তাৰত মই কিমান গীতৰ আৱিষ্কাৰ কৰোঁ মামা তুমিয়ে কৈ থাকিবানে মোকো ক'বলৈ দিবা ছাৰপ্ৰাইজ দিয়াৰ আগতে কিবা যে কয় তেনেকৈ কিবা ক'ব নহয় ঠিক আছে ক'বা গীটাৰখন তোমাৰ কাৰণে নহয় কি এইখন সুৰুজৰ কাৰণে আনিছো সুৰুজ ভাবিছিলোঁ প্ৰাইজ পোৱা ছিংগাৰে আজি ছাৰপ্ৰাইজ পাব কিন্তু পালোঁ মই কি ঢকা সুৰুজৰ লগত প্ৰথম চিনাকি হোৱা দিনাখন গীটাৰখন তেওঁৰ হাতত তুলি দিম আৰু কম তুমি গীত গাই যোৱা সুৰুজ কেতিয়াও থমকি নৰবা মই তোমাৰ গীতৰ মাজতে বিলীন হৈ থাকিব বিচাৰোঁ তোমাৰ সুৰৰ ৰঙা গোলাপ হৈ ফুলিব বিচাৰোঁ তুমি গীত গাই যোৱা সুৰুজ গাই যোৱা হবা কথা নহয় গীতি বাটত আছে কণা বিধি খোজে খোজে খাবা গৈ জুতি ধন্যবাদ ভাগিন ধন্যবাদ তুমি মোক এই গীটাৰখনৰ কাৰণে যিটো আঘাত দিলা নহয় তাৰ বাবে এটি নতুন ট্ৰেজেডি গীতৰ আৱিষ্কাৰ হৈ গ'ল মামা এইটো গান আগতে ওলাল কি এই গানটো ওলাল এই গানটো কোনোবাই চুৰ কৰিলে চুৰ কৰে দোকান কৰে যি কৰে কৰি থাকক এই সব মোৰ লগত নাই পিছে ভাগিনা এই সুৰুজডাল কোন গান লিখি লিখি তোমাৰ স্মৃতি শক্তি একেবাৰে নোহোৱা হৈ গৈছে কিয় যোৱাকালি তুমি মোৰ লগত যোৱা নাছিলা ফাংচন চাব এইজন গাঁৱতে গোটেই বেয়া নাগায় কিন্তু মোৰ তলত অলপ শিকিব লগা আছে মানে সেই চাৰে গামা পাধা নিচা ভাগিনা আফটাৰ অল মই এজন মুম্বাই বিখ্যাত সংগীতজ্ঞ হ'ব গৈ আছো বিখ্যাত চাৰে গামা সংগীতজ্ঞ